আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বতে এই দিৱস উদযাপন কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে বৰবৰী জ্যোতি সংঘ খেলপথাৰত নৰ্থ ইষ্ট লাইভ টুডে যুৱ সাংবাদিক ৰমিজ আলী, ৰিয়া বেগম, তাৰিফৰ ৰহমানৰ সহযোগত সমাজকৰ্মী ছিদ্দিক আলীৰ সভাপতিত্বত বৰবৰী জ্যোতি সংঘ, বৰবৰী উপস্বাস্থ্য কেন্দ্ৰ আদিত গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যত উপস্থিত আছিল সৰুপেটা আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকা, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মাণ্ডলিক সমন্বয়ক দক্ষ কলিতা, হাজী জমছেৰ আলী, হাজী কুতুম আলী, হাজী আজিত আলীৰ লগতে ৰাইজ তথা ডেকা বন্ধুসকল উপস্থিত থাকে। এনেকে প্ৰত্যেকবাৰে প্ৰত্যেক বছৰে নিজৰ প্ৰচেষ্টাটো এইটো মিনিমেল আৰু বা এইটো ৰিচাইকেল কৰিব পাৰি বেটাৰীবিলাক বেয়া হ'লে। দ্বিতীয়তে যেতিয়া আমি ৰাতি শুওঁ, কিছুমানে লগাটো মানে লাইটটো অন কৰি থৈ দিয়ে। মোৰো অভ্যাস আছে, কিন্তু মই ৰাতি আন্ধাৰত শুব নোৱাৰোঁ। কিছুমানৰ অভ্যাসে আন্ধাৰত শুব দি যাওক আপোনালোকে। দ্বিতীয়তে বজাৰত গ'লে যিমান পাৰে প্লাষ্টিক পলিথিন হেৰি নকৰিব, ঘৰৰ মোনা লৈ যাওক। লাগলে এখন আপুনি প্লাষ্টিকৰ ভাত ৰমিজ আলীৰ ৰিপৰ্ট।